আখিলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম কি খবৰ আশা কৰিছো সকলোৱে ভাল আছে আৰু ফ্ৰেণ্ডছ মই ভালো ফ্ৰেণ্ডছ আজি মই ক'ত যাম মানে কি কৰিম সকলোবোৰ আপোনালোকক দেখাই ৰাখিম ফ্ৰেণ্ডছ আজি মই যাম আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ পাণবাৰী মন্দিৰত আৰু সেই পাণবাৰী মন্দিৰটো আপোনালোকক দেখাম আৰু সেইটো কালী মন্দিৰ হয় ফ্ৰেণ্ডছ মই ভাবিলোঁ মোৰ লগতে আপোনালোককো লৈ যাওঁ ফ্ৰেণ্ডছ গোটেই এই ভিডিঅ'খিনি স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অৱশ্যই আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো আগৰকেইটা চাই থাকক রই রই তোমাকে বই বই যাবগে কৈ কৈ কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই গানকে চাই চাই তোমাকে আৰু এনেকৈ ফ্ৰেণ্ডছ আমি আগলৈকে যাই আছোঁ আৰু মোৰ লগত দুজন বন্ধু যাব আৰু সেই বন্ধু দুজন ফাইনেলি মই লগ পাই গ'লোঁ এয়া মোৰ বন্ধু চাই লওক আৰু এজন মানে বেক চাইডত আছে তাৰ মানে এই পাই গ'লোঁ বৰ্তমান আমি সেইটোৱে হ'ল মানে আমাৰ পাণবাৰী কালী মন্দিৰটো আৰু তাৰ মানে এতিয়া সম্পূৰ্ণ সকলো দৃশ্যখিনি আপোনালোকক দেখাই থাকিম চ' ফ্ৰেণ্ডছ জুম কৰি দেখাই দিছোঁ এইটো ওপৰত এটা কালী মাৰ মূৰ্তি দিয়া থোৱা আছে আৰু এতিয়া ফ্ৰেণ্ডছ মই ভিতৰলৈ সোমাই যাম মন্দিৰটোৰ আৰু মোৰ লগতে আপোনালোকে চাই লওক মানে মন্দিৰটোৰ মানে সকলোবোৰ দৃশ্য আহক ফ্ৰেণ্ডছ এতিয়া মই ইয়াৰে পোনপ্ৰথমত মানে আমাৰ ইয়াতে এটা ঘণ্টি আছে আৰু এই ঘণ্টিটো মানে মই প্ৰথমতে বজাই ল'ম আৰু এই ঘণ্টিটো বজোৱাৰ পিছত মই মন্দিৰটোৰ ভিতৰলৈ সোমাই যাওঁ বলক এতিয়া ঘণ্টিটো বজাই লওঁ আৰু এতিয়া মই ঘণ্টিটো বজাই ল'লোঁ আৰু মানে বহুত ভাল লাগে বহুত ডাঙৰ হয় ফ্ৰেণ্ডছ আৰু এতিয়া আগলৈকে মানে যিমানখিনি পাৰে আপোনালোকক মই দেখাইছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অকণমান স্কিপ নকৰিব ইফালে এটা ডাঙৰ সিংহ দি থৈ দিয়া আছে আৰু ইফালৰ নিচিনাকৈ বেক চাইডতো এটা মানে সিংহ দি থৈ আছে দুৱাৰমুখৰ দুটা চাইডত দুটা সিংহ দি থৈ আছে আৰু ফ্ৰেণ্ডছ এতিয়া মই প্ৰথমতে মই কালীমাৰ চৰণত মানে এটা মানে ভক্তি কৰি ল'ম আৰু যিহেতু দুৱাৰখন বন্ধ হৈ আছে মই মানে বাহিৰৰ পৰা ভক্তি মানে ল'ম আৰু ফ্ৰেণ্ডছ এতিয়া মই ভক্তি কৰাৰ পিছত আপোনালোকক মই মানে মন্দিৰটোৰ মানে চাৰিওফালৰ বাউণ্ডাৰীখিনি সকলোখিনি আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু আগলৈকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু ফ্ৰেণ্ডছ মানে মন্দিৰটোৰ সকলো দৃশ্যখিনি মানে মোৰ মুখৰে ভাষা মানে ব্যাখ্যা কৰিব নোৱাৰি ইমান মানে ধুনীয়া সকলো ছাইডত মানে একে একদম মানে ক'বলৈ আমাৰ ভাষা নহয় ফ্ৰেণ্ডছ ইয়াত আহি মানে কিবা এটা বেলেগ ফিলিংছ আছে বহুত ভাল লাগছে ইয়াত আহি আৰু ইয়াৰে প্ৰত্যেকটো খুঁটি চাওক মোৰ তোমাৰ মানে একে মডেলৰ আৰু বৰ্তমান এতিয়া মই মানে মন্দিৰটোৰ বাহিৰত সেৱা কৰি আছোঁ আৰু ফ্ৰেণ্ডছ এই মন্দিৰটোৰ বাহিৰতো সেৱা কৰিবৰ কাৰণে এটা সুবিধা দিছে আৰু ভিতৰতো ইতিমধ্যে মই সেৱা কৰি আহিছোঁহে আৰু যিখিনি মানে ইয়াৰে সুবিধাখিনি বহু মানে ভাল লাগিছে তাৰ কাৰণে বহুত চেলুট আৰু কালী মাৰ কাৰণে মোৰ মানে বহুত ক'বলৈ ভাষা নাই ইমান ভাল লাগছে এই মন্দিৰটোত আহি আৰু এতিয়া বৰ্তমান মোৰ বন্ধু দুজনে সহকাৰী আছে তাৰে ইয়াতে মই পৰিচয় কৰাই দিছোঁ এই কলা চলা পিন্ধাটো হৈছে মোৰ ফ্ৰেণ্ড ইন্দ্ৰজিৎ ৰায় আৰু ইটো হৈছে মোৰ ফ্ৰেণ্ড তপন ৰায় আৰু এই দুজনেও মানে মোৰ লগত আহিছে মানে আমি দুজন বৰ্তমান সহায়কাৰী আছে আৰু এতিয়া আগলৈকে ভিডিঅ' যিমানখিনি পাৰে আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক
যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম